নিশ্চয় ভাল, মোৰো যথেষ্টখিনি ভাল। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ এটি নতুন ভিডিঅ' য'ত আমাৰ অগু মাইনাৰ কিছু স্মৃতি জড়িত হৈ আছে। অগু মাইনাইনো সৰুৰ পৰা কেনেকৈ আমাৰ লগত ডাঙৰ হৈছে, কেনেকৈ খেল ধেমালি কৰিছিলে, আমাৰ লগত খেলিছিলে, হাঁহিছিলে, তাৰ মাজত কিছুমান খং অভিমান এইবিলাক বস্তুনো সি কেনেকৈ আমাৰ লগত পাৰ কৰিছিলে সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিম। আৰু বাকী আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ আমাৰ চেনেলটো চাইছে তেওঁলোকে অতি সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহকচোন আমি আগবাঢ়ি যাওঁ। এয়া আমাৰ অগু মাইনা, অগু বেবী। 2020 চনৰ জুলাইৰ 20 তাৰিখে আমাৰ ঘৰলৈ আহিছিলে। সেইদিনাখন কি কৰিছিলে চাওঁ আহক। এয়া আকৌ ধুনুবাই দৰ্জাখন মাৰি থৈ যোৱা দেখি দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে, কিন্তু নোৱাৰিছে। লাষ্টত গৈ জোৰ কৰি 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 দৰ্জাখন খুলিলেগৈ। ধুনুবাক বাৰে বাৰে মাতি আছে, ধুনুবা দৰ্জাখন খোলা, ধুনুবা দৰ্জাখন খোলা। এয়া আকৌ ধুনুবাৰ লগত খেলিছে, মাজে মাজে আকৌ ভাগৰি যায়, বহি দিয়ে, তাৰপিছত আকৌ খেলে। এয়া আকৌ ভুকু ভুকু লাগিছে, ধুনুবাক কৈছে ধুনুবা দিয়া, ধুনুবা দিয়া, মোৰ ভোক লাগিছে। গা ধুই আহি মাক খজুৱাবলৈ পাতি দিছে। কি যে পস্তাৰ। ধুনুবা আৰু ধুনুবাই মৰম কৰা দেখি নাৰাজ। তাৰপিছতে আকৌ মুনুবা ধুনুবাক মৰম কৰিবলৈ লাগিলে।
এই যে ডগিটোৰ ফটোখন দেখিছে, ডগিটোৰ ফটোখন দেখি অগিৰ ভয় আৰু খেল চাওকচোন। ধুনুবাই পঢ়ি থকা অৱস্থাত অগিয়ে দিগদাৰ কৰাৰ কাৰণে অগিক ধুনুবাই খং কৰিলে। খং কৰোঁতে অগিয়ে কি কৰিলে চাওক ধুনুবাৰ অৱস্থাটো। তোক এটা কথা সুধি আছো মানে এই পঢ়া সময়ত কেলে সেই দিগদাৰ কৰি আছ? তোক বহি দিবলৈ কৈছো, বহি দিব পাৰ নে নোৱাৰ? হা কিহৰ কাৰণে? কিহৰ কাৰণে? এয়া আমাৰ মেকআপ কৰিবলৈ উপস্থিত হৈছেহি। উপস্থিত হৈছে বাইদেউৰ মূৰ আচনি থকা দেখি সি এইখিনিতে মানে পিটিকা ফুৰিছে আৰু সেয়া চাইছে মেকআপ কৰি জোতা কামুৰি কামুৰি পানী গোটেই লগাই পেলাইছে। মেকআপ কৰিম বুলি কোৱা দেখি চাইছেহি। আমাৰ ৰোগী ফচ হা মেকআপ কৰিবলৈ পাতি দিছে। ৰবৰডাল বান্ধিবলৈ মূৰটো পাতি দিছে। ৰবৰ বান্ধিবলৈ মূৰ পাতি দিছে। এয়া ফুৰিবলৈ যাবৰ কাৰণে ইমান উৎপাত। কাপোৰ পিন্ধা দেখিছে যে ৰবৰ বান্ধিলে। এতিয়া ফুফু যাব কোনে? কোন যাব? ফুফু আমি ফুফু যাওঁ হা। আহা ফুফু যাম বোলে। আহা ফুফু যাওঁ। ব'লা ফুফু ব'লা। এয়া কোনফালে যাম আমি? আমি কোনফালে যাম? কোনফালে যাম? এইফালে দিয়ে। এয়া আমাৰ অগি ফচই কৈছে। হাঁহি দিয়া ধুনীয়াকে। ফোনটো লৈ নাগে যোৱা। বল লৈ দৌৰ আগফালে। এয়া এয়া ফুফু যাবলৈ বল খেলি আছে। ব'লা বলটো লোৱা। ব'লা বলটো লৈ লোৱা। বলটো লৈ লোৱা। ফুফু যাম ব'লা। ব'লা এয়া এয়া দে আমাৰ ফুফু যাব দেই। আহা বলটো লৈ না। বলটো লৈ না। বলটো লৈ না। ব'লা দেউ মিনা অগি অগি। এয়া মাউথত দিয়ে। এতিয়া এয়া মাউথতে বহি লৈছে। ধুনুকে বহিছে মাউথতে বহি লৈছে। মায়ে চাহ খোৱা দেখি উঠতে বহি চকীখনে চকীত বহা। মা দেউতা কলিজা কোনটো? এইটো আমাৰ মা দেউতা কলিজা। দেখিলে আপোনালোকে নিজে হাতে দি দিছে কি? মই টুপুকৈ নিজে হাতে দি দিছে। মাইনাকণৰ কাণখন থিয় নহ'লে দেই। মাইনাকণে আমি বহুত চেষ্টা কৰিলোঁ তাৰ কাণখন থিয় কৰাবলৈ, কিন্তু নাই নহ'ল। আচলতে কি জানে? আচলতে মেইন উদ্দেশ্যটো শুনক। মই ইয়াৰ কাৰণে আগতে ভগৱানক সদায় ভাবোঁ যে বুলবুল চকু আৰু কাম কৰা জলদি আহিলেই হ'ল। সেইকাৰণে আৰু এতিয়া কাণেই নুঠিলে। আমি কিলিপো মাৰিলে নদিলে। তেতিয়া মোৰ পৰা এইটো আপোনালোকে বাৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? নিশ্চয় ভাল পাইছে। আমাৰ অগু মাইনাৰ
যিবিলাক খেল ধেমালি সেইখিনি আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিলোঁ আৰু কিছুসমূহ ভিডিঅ' আমাৰ লগত আছে সেইখিনিও আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'লৈ ব্লগ লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি আজিলৈ ইমানতে সামৰিছোঁ বাই